গুৱাহাটীৰ ৰিজেণ্ট পেৰাডাইজত চাঞ্চল্যকৰ অপহৰণ কাণ্ড ছদিনে এপাৰ্টমেণ্টৰ E1 9 মহলাত আবদ্ধ 4 যুৱক বিদেশত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন্তি মাতিছিল যুৱক কেইজনক বিনিময়ত প্ৰতিজন যুৱকৰ পৰা বিচাৰিছিল 25 লাখ টকাকৈ फॉरेन भेजेगा बोला यहाँ आया आदमी पहचानता नहीं हमारा तिप्ती का एजेंट एक है उससे बात कराकर इंडियन का वो लोग गुवाहाटी में बैठता है बोलकर वहाँ पर जा वो लोग पासपोर्ट बनाकर क्या क्या वीज़ा बनाकर भेजेगा बोला 25 लाख वो लोगों को दे दिया वहाँ पर एजेंट को तिप्ती हमारा एजेंट रहता 25 लाख दिया वो लोग यहाँ भिजाया यहाँ भिजाने टाइम में वो डायरेक्ट गाड़ी में लेकर यहाँ पर इसमें लेकर आया क्योंकि बड़ा सर को मिलना है बोला लेकर डायरेक्ट ऐसा रहा इसमें बंद कर मारना शुरू करा पैसा हमारा हाथ में पैसा 2-3 लाख था वो सब ले लिया গুৱাহাটীত আহি পোৱাৰ পিছত বাকি থকা ধন নিদিয়াৰ বাবে যুৱক কেইজনৰ মূৰত লগাই দিছিল পিস্তল এপাৰ্টমেণ্টৰ কক্ষত আবদ্ধ যুৱকে ধন নিদিলে হত্যাৰ ভাবুকিও দিছিল অপহৰণকাৰীয়ে ले लिया और मारते रहा अभी तुम लोग किडनैप हो गया बोला अभी नहीं छोड़ेगा बोल रहे ये पैसा तुम लोगों को मिल गया बोला छोड़ो बोला तो भी नहीं छोड़ेगा और भी पैसा होना बोलते बोला पैसा दो बोलते और भी नहीं दिया तो जिंदा से चाकू रखते वो लोग जिंदा से काट देगा कैसा भी घर में फोन कर पैसा मांगो बोलते এদিন দুদিন নহয় এনেদৰে কক্ষটোৰ ভিতৰত এই 4 যুৱকক আবদ্ধ কৰি ৰখা হৈছিল ছদিন পিছে ছদিনৰ অন্তত ৰিজেণ্ট পেৰাডাইজৰ পৰা স্থান সলনি কৰিবলৈ লওঁতেই পোহৰলৈ আহিল সমস্ত ঘটনা দীৰ্ঘদিনে আবদ্ধ কৰি ৰখা বহিৰাজ্যৰ যুৱক কেইজনে এপাৰ্টমেণ্টৰ গ্লাছ ভাঙি চেষ্টা চলাই পলাবলৈ বহিৰাজ্যৰ যুৱকক এপাৰ্টমেণ্টত আবদ্ধ কৰা কোন সেই দুৰ্বৃত্ত বৰ্তমান পলাতক ফ্লেটৰ গৰাকী ৰহিম চৌধুৰী পিছে কোন এই ৰহিম চৌধুৰী এতিয়ালৈ গম পোৱা নাই আমি এইটো উলিয়াই আছো নাই নাই নাম এতিয়া যদি যেনেকে ৰাখিছে সেইটোতো কিডনেপিঙে হ'ব তেওঁলোকেতো কোৱা মতে মানে বেলেগ বেলেগ ল'ৰা আহি আছে 10জন মান হ'ব বুলি কৈছে তেওঁলোকে বোধহয় পইচা ডিমাণ্ড কৰিছিলে নেকি তেওঁলোকৰ ঘৰত মানে কোনোবা এজনৰ ঘৰত এনেকে ডিমাণ্ড কৰিছিলে পইচা এতিয়া আমাৰ এতিয়া একদম ইনিচিয়েল ষ্টেজত আছে আমি ইনভেষ্টিগেশ্যন কৰি আছো কি হয় চাই লওঁ কি ওলাই এতিয়ালৈ 4জন হৈছে 4জন 2জন নাই পোৱা আমি 2জন তেওঁলোকে কৈছে লৈ গৈছে বুলি কৈছে গাড়ীত তেওঁলোকে একচুৱেলি শিফ্ট কৰাৰ কথা আছিলে তো সেইটো কাৰণে মানে তেওঁলোকে পলাওঁতে দুখ পাইছে এজনে কৰ্মসংস্থাপন বিচৰা তিব্বতীয় যুৱকৰ দলটোত আছিল দিল্লী বেংগালুৰু উৰিষ্যা আৰু কৰ্ণাটকৰ ছচিয়েল মিডিয়াৰ সাইটৰ জৰিয়তে যোগাযোগ দুষ্ট চক্ৰৰ SK ৰাণা সহ দুৰ্বৃত্তৰ চক্ৰটোত আছে 8-9 জনীয়া এটা বৃহৎ দল পিছে আৰক্ষীৰ অনুসন্ধানত এই পৰ্যন্ত ঘটনাৰ ভূতুকে পোহৰলৈ অহা নাই এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীয়ে দেখিছিল ঘটনা সংঘটিত হোৱাৰ সময়তে গেটেৰে ততাতৈয়াকৈ পাৰ হৈ গৈছিল 3জন লোক সঘনে ফ্লেটলৈ অহা যোৱা আছিল লোককেইজনৰ পিছে CCTVৰ ফুটেজৰ ভিত্তিত ৰহস্যজনকভাৱে এই পৰ্যন্ত আৰম্ভ হোৱা নাই তদন্ত দুৰ্বৃত্ত পলাই যোৱা গেটখনৰ সমীপতে এইদৰে সংস্থাপন আছে দুটাকৈ CC কেমেৰা পিছে ৰহস্যজনকভাৱে এই মুহূৰ্তলৈকে আৰক্ষীয়ে সংগ্ৰহ কৰিব পৰা নাই CC কেমেৰাত আবদ্ধ দৃশ্য বিপৰীতে এপাৰ্টমেণ্টৰ গৰাকীও যোগান ধৰা নাই আৰক্ষীক সমগ্ৰ দৃশ্য সকলো তথ্য লুকাবলৈ চেষ্টা কৰিছে নেকি এতিয়া এপাৰ্টমেণ্টৰ গৰাকীয়ে কিন্তু নিউজ 18ৰ হাতত আহি পৰিছে CCTVৰ এক্সক্লুসিভ দৃশ্য ঘটনা সংঘটিত হোৱাৰ সময়ত ফ্লেটটোৰ সন্মুখৰ পৰা পলায়ন কৰিছিল 2 যুৱকে দৌৰি যুৱক দুজনে চেষ্টা কৰিছিল পলায়নৰ পিছে চাঞ্চল্যকৰ ঘটনাৰ পিছতে এডভান্টেজ আছামক লৈ ব্যস্ত থকা অসম আৰক্ষী অৱলম্বন কৰিছে নীৰৱতা এতিয়া প্ৰশ্ন হয় বহিৰাজ্যৰ যুৱকক সংস্থাপনৰ প্ৰলোভন দি মহানগৰীৰ বিলাসী এপাৰ্টমেণ্টত অপহৰণ কৰি ৰখা দুৰ্বৃত্তৰ দলটো জালত পৰিবনে কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট